আৰু আচলতে আমি আহিছোঁ আজি চাব আইডলৰ বাবে আহিছোঁ। খুব ধুনীয়া এটা অনুষ্ঠান পাতিছে। তো কিন্তু আহিয়ে চাববাসীৰ যিটো মৰম স্মৰাদৰ ভাল লাগিল। আমি আচলতে ইমান প্ৰস্তুত নাছিলোঁ এইটো কাৰণে, কাৰণ আমি চাব আইডল পাতি আছে। খুব ধুনীয়া এটা অনুষ্ঠান, সুপ্ত প্ৰতিভাবিলাক কেনেকৈ উলিয়াই আনিব লাগে তেনেকুৱা এটা অনুষ্ঠান, আৰু আপোনালোক সকলোৱে এই অনুষ্ঠানত এই অনুষ্ঠানটো আগবঢ়াই নিব। এইখিনিয়ে কওক, বেলেগ কথা নাই। দলৰ কথা পিছত পাতিম। দলৰ কথা ইয়াতে জিকে আৰু অজয় ক'লে নাচিব নাচিব লগা হ'লেতো পেডেলটো গাব লাগিব। ঠিক আছে। পেডেল মাৰি 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 ভৱন্তী চাইকেল চলাই যাম, পদূলি এৰি 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 ভৱন্তী তোমাৰে ঘৰ পাম, পদূলি মূৰতে গৈ তোমালৈ বাটে চাম, ঘৰলৈ মাতিলে মোক ভিতৰলৈ সোমাই যাম, পদূলি এৰি 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 ভৱন্তী তোমাৰে ঘৰ পাম। ধন্যবাদ।